ওয়েলকাম টু মাই ইউটিউব চেনেল। হাই, কি খবৰ? নিশ্চয় সকলো ভালে আছে। এয়া হৈছে ব্ৰইলাৰ চিকেনখিনি মই অকণমান মিঠাতেল, হালধি, জিৰা, ধনিয়া পাউডাৰ দি আধা ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থৈছিলোঁ। এটা গোটা পিঁয়াজ, আদা নহৰু পেষ্ট অকণমান, কেৰাহী গৰম হোৱাত মিঠাতেল দিছোঁ। মিঠাতেল মই বেছি দিয়া নাই। এয়া অকণমান ৰঙালাও আলু কাটি লৈছোঁ মই মাংস দিবৰ কাৰণে। তেল গৰম হোৱাত পিঁয়াজ দি দিছোঁ মই। পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। ৰঙচুৱা হোৱাত আদা নহৰু দি দিছোঁ। ইমান ৰঙচুৱা নহ'লেই হ'ল, ইমান ভাজ খালেই হ'ল, যাতে অকল নহৰু গোন্ধটো নাহে, পিঁয়াজৰ গোন্ধটো অহালৈকে ভালকৈ ভাজি ল'লেই হ'ল। এতিয়া মই মাংসখিনি দি দিলোঁ। মাংসখিনি ভালকৈ লৰাই মেলি মই এতিয়া দিম হালধি অকণমান। মেৰিনেট কৰোঁতে দিছিলোঁ বাৰু, তথাপিও অকণমান দি দিছোঁ আৰু জোখমতে নিমখ দিলোঁ। এয়া মাংসখিনি মই এবাৰ ঢাকি ল'লোঁ। ঢাকি লৈ আকৌ লৰাই দিলোঁ। মাংসখিনিৰ পৰা তেল ওলাবলৈ ধৰিছে। এতিয়া মই 2টা বিলাহী কাটি দিছোঁ। বিলাহীকেইটা ভালকৈ গলি যোৱালৈকে মই ভাজি থাকিম। মাংসখিনিতো ফ্ৰাই হৈয়ে গৈছে। এই বিলাহীখিনি ভালকৈ গলি গ'ল। এতিয়া মই চব্জিখিনি দি দিছোঁ। চব্জিখিনি মই দি অলপ দেৰি মই ভাজি ল'ম। লৰাই মই দুবাৰমান ভাজিলোঁ, কিন্তু নেদেখুৱালৈতো এতিয়া মই অকণমান পানী দি দিছোঁ। চব্জি উতল আহিলেই, যিহেতু মই চব্জিখিনি গ্ৰেভি কৰিম, পানীটো মই একেবাৰে শুকুৱাই দিম। ৰঙালাও আৰু ব্ৰইলাৰ চিকেন দি বনাই খাই মই খুব ভাল পাওঁ। বেলেগে কেনেকুৱা পায় নাজানো, কিন্তু মই হ'লে খুব ভাল পাওঁ। এতিয়া মই কাশ্মীৰ ৰেড চিলি পাউডাৰ অকণমান দিছোঁ কালাৰৰ কাৰণে। জলকীয়া দিয়া নাই, যিহেতু মোৰ সৰু ল'ৰা আছে, সিও খাব। জলকীয়াও দিয়া নাই আৰু মই বেছি মছলাও ব্যৱহাৰ কৰা নাই, কাৰণ মোৰ সৰু ল'ৰা আছে, সিও খাব। মছলা মই মেৰিনেট কৰোঁতে অকণমান দিছিলোঁ আৰু বেলেগ মছলা দিয়া নাই। জিৰা ধনিয়া পাউডাৰ দিছিলোঁ। এয়া মোৰ চব্জি প্ৰায় হৈছেগৈ আৰু এয়া মই ভাতৰ লগত চব্জি খাবলৈ ৰেডি হ'ল। কালাৰটো বহুত ধুনীয়া আহিছে, খাবলৈও বহুত টেষ্টি হৈছিলে। আপোনালোকে ট্ৰাই কৰি চাব এবাৰ।